নমস্কাৰ বন্ধুসকল, ৰং চেনেলত দুটি মনৰ জোনাক ধাৰাবাহিকখন প্ৰচাৰিত হোৱাৰ পাছৰে পৰা এটা বিশেষ চৰিত্ৰ সকলোৰে মাজত অতিকৈ জনপ্ৰিয় হৈ পৰিছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দুটি মনৰ জোনাকত বিক্ৰমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ বিষয়ে সকলোবোৰ কথা জনাই দিম। তেখেতৰ প্ৰকৃত নাম কমল লোচন ডেকা। প্ৰথমখন চিৰিয়েলতে দুৰ্দান্ত অভিনয় আৰু অদ্ভুত প্ৰতিভাৰ বাবেই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে এইগৰাকী অভিনেতা। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু কমল লোচনৰ অভিনয় পূৰ্বতে চাইছেনে? কমেণ্ট কৰি জনাওকচোন। তেখেতৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল উদয়ন শান্তিনিকেতনৰ পৰা আৰু হায়াৰ ছেকেণ্ডাৰী আৰু গ্ৰেজুৱেশ্যন কটন কলেজৰ পৰাই সম্পূৰ্ণ কৰে। বৰ্তমান সময়ত কমল লোচনে ৰাজেশ ভূঞাই পৰিচালনা কৰা স্বৰ্গৰথ নামৰ এখন ছবিৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে। তেখেতৰ 1994 চনৰ নৱেম্বৰ মাহৰ 22 তাৰিখে তেখেত জন্মগ্ৰহণ কৰিছিল কামৰূপ জিলাত। তেখেতৰ দেউতাকৰ নাম বৈকুণ্ঠ ডেকা আৰু মাতৃৰ নাম সুনীতা ডেকা। তেখেতে প্ৰথম অভিনয় কৰা ফিল্মখনৰ নাম হৈছে ছায়া। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু কমল লোচনৰ এক্টিং চাই কেনেকুৱা পায়? প্লিজ কমেণ্ট কৰি জনাওকচোন। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু আৰু কাৰ বিষয়ে, কোন এক্টৰ এক্ট্ৰেছৰ বিষয়ে জানিব বিচাৰে কমেণ্ট কৰি জনাওকচোন। আপোনালোকক যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাতে অল কৰি দিয়া মোৰ সকলো ভিডিঅ' চাবৰ বাবে, আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিয়া। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।